মৰম আৰু এয়া হৈছে নিৰ্ভীৰ খুৰাক আৰু আইতাকৰ মৰম তাইৰ বাৰ্থডে যে আহিব লৈছে কাৰণে এইবোৰ মৰম যাচিছে তাইলৈ ইমান আশা কৰোঁ সকলো ভালে আছে ৱেলকাম বেক টু মাই ভিডিঅ' আজি ভাবিছোঁ অকণমান দীঘলীয়াকৈ ভিডিঅ'টো দিম আজি নিৰ্ভীৰ জন্মদিন 15 মাৰ্চ কালি ঘৰলৈ আহিছিলোঁ তাইৰ মৃতকৰ লেঠা সকাম আছিলে বুলি কৈছিলে তাৰে আমি সকাম ভাগ পাতিম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আৰু কালি যিহেতু পতা হৈ গ'ল আৰু ৰাতিপুৱাৰ দৃশ্য দেখিলে খুৰাক আৰু আইতাকে তাইক কেনেকুৱা মৰম কৰিছে মানে আজি জন্মদিনটো আমি গুচি আহিব লগা হৈছেতো বেয়া লাগিছে কিন্তু মোৰ উপায় নাই স্কুল আছে আৰু মই ছুটি ল'ব নোৱাৰোঁ কাৰণ ছুটিবোৰ এদাই হৈ গ'লে মোৰ দিগদাৰ হয় বাকী একো নাই তেওঁলোকে অকণমান সময় যে পালে সেইটোও এটা ভাল লগা কথা আৰু কালিও চবেই আহিছে তাইক বাৰ্থডে বুলি বা আহিছিলে গিফ্ট আনি দিছে সেয়া আৰু জেঠাইকৰ খুৰাকৰ আইতাকৰ মৰম যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে নিৰ্ভীক আশীৰ্বাদ কৰিব তাই যাতে ভালদৰে এনেদৰে থাকিব পাৰে सानू का वीडियो देख के कैसा लगता है अच्छा लगता है तुम देखते हो আৰু শুনিলেই নহয় সি বোলে মোৰ ভিডিঅ' চাই ভাল লাগিলে দিয়ক কথাটো শুনি আৰু এয়া আমি বাৰ্থডে বুলি নিৰ্ভীক মন্দিৰলৈ লৈ গ'লোঁ ক'লৈ নিম বুলি ভাবি থাকোঁতে মনত পৰিলে যে মা কালী মন্দিৰলৈ লৈ যাওঁ যিসকল মানুহ ডিগবৈত থাকে গম পায় সন্তান সংঘ মন্দিৰ কালী মন্দিৰ খুবেই ডাঙৰ আৰু তাত গৈ মনটো বহুতেই ভাল লাগে আৰু এয়া নিৰ্ভী ধুনীয়াকৈ আশীষ লৈ আছে আৰু পূজাৰীও পূজা আৰম্ভ কৰিছে খুবেই ভাল লাগিলে তালৈ গৈ তাৰপিছতে আমি আহি ভাবিলোঁ ক'ৰবালৈ ওলাই যাওঁ কাৰণ বাহঁতে আহিলে আমি প্ৰায় ক'তো ওলাই যাব নোৱাৰোঁ কেতিয়াবা আমাৰ ডিউটি নিমিলে কেতিয়াবা সিহঁতে বহুত দেৰি থাকিব নোৱাৰে আমি সেই বুলি ওলাই গৈ আপোনাৰ প্ৰথমে গ'লোঁ HM ৰিজৰ্টত বহুত বেছি দূৰ নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ নাই গৈছোঁ যেতিয়া পৃথিৱীক কাঞ্চনজংঘা দেখাই আহোঁ কাৰণ যিমানবাৰ মই কাঞ্চনজংঘা গৈছোঁ সদায় মোৰ পৃথিৱীলৈ মনত পৰে যেতিয়া সৰু সৰু বাচ্চাবোৰ দৌৰি থাকে আৰু সেইকাৰণে তালৈ গ'লোঁ আৰু যেতিয়া HMত সোমাইছিলোঁ জুলনাত দেখি পিনে আমাৰ নিৰ্ভী একদম উঠিবই মানে এয়া নিৰ্ভী জুলনাত খুব ভাল পায় আৰু খুব ভাল পাইছে জুলি পিনে তাৰপিছত আমি বৰ বেছি দেৰি নকৰিলোঁ অকণমান দেৰি পৰিৱেশটো চালোঁ তাৰপিছত নিৰ্ভীক কিবা এটা খুৱাই মেলি আমি লৈ আনিলোঁ আৰু এয়া দেখিছে নহয় আৰু এটা কিবা এটা পালে ঘোঁৰা এটা তাতে উঠি কিনি তাই কি ভাল পাইছে মুঠতে তাৰপৰা নামিব নিবিচাৰে আৰু কৈছিলোঁ নহয় কিবা লৈ গৈছিলোঁ তাইলৈ খাবলৈ বুলি সেয়া অকণমান ভাত বনাই লৈ গৈছিলোঁ অকণমান খুৱাই দিছোঁ মাহ খোৱাৰ পাছত যে এই যোগাৰবোৰ মানুহে বহুত ভালকৈ জানে কাৰণ বাচ্চাবোৰ মানে ভোকত থাকিলে যে একদম বহুত আমনি কৰে সেইকাৰণে কিবা নহয় কিবা লৈয়ে যাওঁ আৰু এয়া কাঞ্চনজংঘা গৈ পালোগৈ দেখিছে নহয় পৰিৱেশটো ইমান ধুনীয়া আৰু নিৰ্ভী যিহেতু জুলি ভাল পায় সেইকাৰণে তাইক উমলাবলৈ মই তাইক প্ৰায় জুলনাই থাকিলোঁ আৰু নিৰঞ্জনো তাইক জুলনাই থাকিলে তাৰপিছত ভাবিলোঁ নহয় অলপ দেৰি ফুৰি লওঁ আৰু পৃথিৱীবোৰ দৌৰিছে আমিও তাৰ পিছে গৈ আছোঁ খুব ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোককো দেখাইছোঁ যিসকলে যোৱা নাই এবাৰ যাব আৰু যিসকলে গৈছে গম পায় তাত গৈ সঁচাকৈ ভাল লাগে আৰু অকল গ'লেতো নহ'ব ভোক ইমান জোৰে লাগিছিলে পটাপট বোলো খাই লওঁ তাৰপিছতে কিবা কিবি অৰ্ডাৰ কৰিলোঁ খানাটো বৰ বেছি ভালো নহয় বৰ বেছি বেয়াও নাছিলে কিন্তু নদীৰ পাৰত এনেকৈ বহি খাই বহুতেই ভাল লাগিলে আৰু আমাৰ নিৰ্ভী দেখিছে আমি খোৱা দেখি টেবুলত বহি লৈছে আৰু এই চামুচবোৰ বজাই আছে তাৰপিছতে কৈছোঁ নহয় নিৰ্ভী জুলি খুব ভাল পায় আৰু নিৰঞ্জনে এনেকৈ তাইক জুলাই আছিলে আৰু সন্ধিয়ালৈ আমি ৰখিম বুলি ভাবিছিলোঁ কিন্তু নিৰ্ভী যিহেতু সৰু হৈ আছে সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ অলপ লাইটবোৰ জ্বলাইছিলে কিন্তু বহুত ভাল লাগিলে গৈ আৰু সন্ধিয়াৰ ভিউটো চাব পৰা হ'লে আৰু ভাল লাগিলে হয় তথাপি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যিসকল যোৱা নাই এবাৰ যাবচোন